এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত যি গুপ্তেশ্বৰ দেৱালয় মই দেখুৱাইছো এইফালে পাহাৰ এখন আছে এখন বিশাল পাহাৰৰ লগতে আছে গণেশ মন্দিৰ এটা আছে গণেশ মন্দিৰৰ লগতে এয়া গুপ্তেশ্বৰ মন্দিৰ এয়া হৈছে শিঙৰীৰ গুপ্তেশ্বৰ মন্দিৰ নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আছো বৰ্তমান শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত যি গুপ্তেশ্বৰ দেৱালয়ত আৰু গুপ্তেশ্বৰ দেৱালয়ত কিছুদিনৰ পৰা খনন কাৰ্য চলিছে ইয়াতে নিৰ্মাণ সমিতিয়ে ইয়াতে যি নতুনকৈ নিৰ্মাণ কৰাৰ উদ্দেশ্যে ইয়াতে খনন কাৰ্য চলাইছিলে যি পৰ্যটন বিভাগে যি খনন কাৰ্য চলাইছিল খনন কাৰ্যত ইয়াতে উদ্ধাৰ হৈছে নন্দী ভিংগী যি পৌৰাণিক যি নন্দী ভিংগী ইয়াতে মূৰ্তি শিলৰ মূৰ্তি উদ্ধাৰ হৈছে বহু পুৰণি কিমান পুৰণি আমি ক'বলৈ নোৱাৰিম কাৰণ বহু পুৰণি হ'ব কাৰণ ইয়াতে মাটিৰ তলতে আছিলে এই মূৰ্তি নন্দী আৰু ভিংগী তাত বিতৰ্কৰো সৃষ্টি হৈছে কাৰণ ইয়াতে জেচিবি সহায়ত ইয়াতে খনন কাৰ্য চলোৱা হৈছিলে জেচিপি ব্যৱহাৰ কৰা হৈছিলে আৰু জেচিপি ব্যৱহাৰ কৰাৰ ফলত হয়তো যি মূৰ্তিৰ কিছু অংশ ভাঙি গৈছে পৌৰাণিক যি নন্দী ভিংগীৰ মূৰ্তিৰ কিছু অংশ ভাঙি গৈছে হয় ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দক্ষিণত আপোনাৰ গুপ্তেশ্বৰ মন্দিৰ অৱস্থিত হয় এইটো প্ৰায় অনুমানিক 6ষ্ঠ আৰু 7ম শতিকাত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল হয় হয় মানে এইটো নিৰ্দিষ্টকৈ নহয় আৰু অনুমানিক বহু পুৰণি তাৰপিছত মন্দিৰ কমিটিৰ চৰকাৰৰ নিৰ্দেশ মতে মন্দিৰ কমিটিয়ে এই খনন কাৰ্য আৰম্ভ কৰিলে খনন কাৰ্য আৰম্ভ কৰাৰ পিছত মন্দিৰ ভিংগী ইয়াৰ পৰা ওলাই গ'ল আৰু কি হয় আৰু হয়তো বহুত তেনেকুৱা ধৰণৰ ঐতিহ্যমণ্ডিত বস্তু থাকিব পাৰে তলত সেইটো সময়ে ক'ব হয় জেচিবিৰ সহায়ত আমি দেখিবলৈ পাইছিলোঁ যে জেচিবিৰ সহায়ত ইয়াতে খনন কাৰ্য চলোৱা হৈছিলে আৰু পুৰাতত্ত্ব বিভাগৰ তৰফৰ পৰা এটা অভিযোগো দিছে যে ইয়াৰ বিষয়ে মানে বিতৰ্কৰ সূত্ৰপাত হৈছে কি জানে এই সন্দৰ্ভত কি ক'ব ধৰক এই সন্দৰ্ভত আমাক অৱশ্যে একো কোনো কথা সোধা নাছিলে কোনেও এই বিষয়ে আমাক একো শব্দ এটা পোৱা নাছিলে আমি সেই বিষয়ে ক'ব নোৱাৰোঁ কমিটিৰ মানুহ এইখিনি আমাৰ মন্দিৰ কমিটি তুলসী বৰঠাকুৰ আৰু অমুক সিংহালৰ নিৰ্দেশ মতে এইবিলাক আমাৰ ভাঙি পেলোৱা হৈছে ভাঙি পেলাই খনন কাৰ্য চলোৱা হৈছে আৰু আমি জানিব পৰা মতে বাকীখিনি চালিও যিকেইখন টিঙৰ চালি আছে এইখিনিও কিন্তু অতি সোনকালে ইয়াতে ভাঙি পেলোৱা হ'ব ইয়াতো খনন কাৰ্য চলোৱা হ'ব গতিকে মই আৰু এই নন্দী ভিংগীৰ মই দেখুৱাই আছো নন্দী ভিংগীৰ যি উদ্ধাৰ হৈছে এই খনন কাৰ্যত আপোনালোকে দেখিছে নন্দী ভিংগীৰ এয়া শিলৰ মূৰ্তি নন্দী ভিংগী শিলৰ মূৰ্তি এয়া মই দেখুৱাইছো দুজনা আছে ইয়াতে নন্দী আছে ভিংগী আছে ইয়াতে কিন্তু খনন কাৰ্য চলাওঁতে যিহেতু মই উল্লেখ কৰিছোঁ পূৰ্বতে যে জেচিবি ব্যৱহাৰ কৰা হৈছিলে খনন কাৰ্যত আৰু জেচিবি ব্যৱহাৰ কৰাৰ ফলত কিছু অংশ এই নন্দী ভিংগী মূৰ্তিৰ ভাঙি গৈছিলে মই দেখুৱাই লৈছোঁ কাৰণ পুৰাতত্ত্ব বিভাগৰ মতে কিন্তু এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰত জেচিবিৰ সহায়ত কিন্তু খনন কাৰ্য চলাব নোৱাৰে অন্য পদ্ধতি আছে অন্য পদ্ধতিৰে খনন কাৰ্য চলাব লাগে কিন্তু জেচিবিৰ সহায়ত চলোৱাৰ বাবে এনেকৈ ধৰ অলপ ক্ষয় ক্ষতি হৈছে গতিকে এই সন্দৰ্ভত অলপ বিতৰ্কৰ সূত্ৰপাত হৈছে এই গুপ্তেশ্বৰ মন্দিৰৰ কাষতে লগতে আছে এটা নাট মই দেখুৱাইছো এই নাটটো দেখুৱাই ল'ব বিচাৰিছো ইয়াতে বিভিন্ন ধৰণৰ পুৰণা মাছ কাছ আদি এই নাটটোত দেখিবলৈ পোৱা যায় বৰ্তমানো আছে মাছ কাছ ইয়াতে মই দেখুৱাইছো এয়া আপোনালোকে দেখিছে বহুকেইটা কাছ দেখিবলৈ পোৱা গৈছে যি এই নাদৰ লগত ব্ৰহ্মপুত্ৰৰ সংযোগ আছে ভিতৰি আৰু কাষতে যিহেতু ব্ৰহ্মপুত্ৰ নৈ আছে এই ব্ৰহ্মপুত্ৰ নৈৰ লগত এই নাদটোৰ সংযোগ থকা বুলি এক প্ৰবাদ আছে দিছে নেকি না ক'ব আহিছে বা কিমান দূৰ আছে এইটো